ইয়ে ইয়ে কিয় দেখো তোমাৰ আজি মলিন বদন কিন্তু মাতৃৰ হৃদয় কৰে হাহাকাৰ। পুত্ৰ বৰবৰিকৰ বাবে চিন্তিত আজি পঢ়িব পৰা নাই মই পুত্ৰৰ বিচ্ছেদ। বিচ্ছেদৰ কথা তুমি কিয় কোৱা প্ৰিয়ে? হীৰৰ ৰমণী তুমি তোমাৰ পৰা মায়াবিত্ত আৰু জনপতিৰ পৰা হস্তক্ষেপ লাভ কৰি ভগৱান পুত্ৰই কৰিছে মোৰ বিশ্বাস আছে উত্তম পৰা নিশ্চয় আহিব এদিন ঘূৰি আমাৰ সমিতে। আহিব লাগিছে পুত্ৰ আমাৰ সমিতে। প্রণাম মাতা, প্রণাম পিতা। পুত্র আরে পুত্র তোহানে মই রক্ষা পালি। মাতা মোর প্রণিপাত গ্রহণ কর। হে মাতা হে মোর পূজনীয় পিতা মাতা, তোমালোকৰ পুত্ৰই বৰবৰিকে তপস্যা কৰি মহাদেৱক কৰিলে সন্তুষ্ট। চোৱা পিতা চোৱা, মহাদেৱে আশীৰ্বাদ সহ দিছে মোকে তিনিপাত অক্ষয়বান আৰু মাতৃ অগ্নিদেৱে প্ৰদান কৰিলে মোকে দিব্য ধনু। মহাদেৱ তোমাকে কয় সন্তোষ কৰি মোৰ পুত্ৰই তোমাক কৰিলে কিন্তু তুমি মোৰ পুত্ৰক মাত্ৰ তিনি পাঁচ সৰকাই দিলা। তুমি বৰবৰিকাৰ কমি পাৰিলা এনে অন্যায়। মহাদেৱৰ ওপৰত তুমি নবলিবা, মাত্ৰ বিনিপদে পানী বুলি তুমি নকৰিবা। আছে ঐশ্বৰিক শক্তি এই তিনিপাতে অক্ষয় বানৰ। শুনা পিতা, প্ৰথম পাতে মানে মোৰ যিমানে লক্ষ্য আছে সকলোতে লগাব চিহ্ন। দ্বিতীয় পাতে মানে যত আছে চিহ্ন লক্ষ্য তাৰে লব প্ৰাণ। আৰু মুৰে তৃতীয় পাতে মানে মুৰে তৃতীয় পাতে মানে সমস্ত সৃষ্টিকে কৰিব না। পুত্র বৰবৰিকৰ ওপৰত কৃপা কৰাৰ বাবে দুয়োৰে চৰণত যাচিছো মই সহস্ৰ প্ৰণিপাত। কিন্তু বাছা বৰবৰি কৰিব লাগিব আজি মই এক অংগীকাৰ। বাছা অভাৱতে যে এই মাতৃক কদাপিতো নকৰো দেখিয়ে। আৰু এক আছে অংগীকাৰ। তই দুৰ্গতিৰ হৈহে কৰিব লাগিব সহায় আৰু দুৰ্গতি পক্ষতে তই কৰিব যুদ্ধ। হে মাতা হে মাতৃ, আপোনালোকৰ উপদেশ মই সৰ্বদা কৰিম পালো।